মিজিং বৰুৱাই হত্যা কৰাৰ সন্দেহ কৰিছে মিজিং বৰুৱাই হত্যা কৰা আগতে কিবা কাজিয়া চলি আছিল নেকি একো তেওঁলোকৰ কাজিয়া পেচাল নাই আজি মোটামুটি ইহঁতৰ ভাল পোৱা 1 বছৰ বেছি হৈ গ'ল जोंनि बाक्सा जिल्लानि सिङाव थानाय गेरुवा सनापुराव मैया मेक्सिमाम मोनानि 6टासो बाजासोआव सुस्मिता बर' होननाय सासे सिख्लाखौ सेकेन्ड इयाराव फरायबाय थानाय सासे गथ'खौ फोथार बारियाव खास्रि बिस्रि बुथारना गालांनाय जाथाया सोराङाव फैदों। दा बे जाथायनि सायाव बुथारजानाय सुस्मिता बर'नि नखरा अजद होनाय बायदिब्ला सुस्मिता बर'नि मोजां मोननाय मिजिं बर'आनो बुथारदों होननानै सन्देह खालामनाय जादों। निउज पर्टेलफोराव नखरनि मानसिफोरा फोसावनाय बायदिब्ला बुथारजानाय सुस्मिता बर' आरो मिजिं बर' होननाय सासे सेंग्राजों बोसोरसे सिगांनिफ्रायनो मोजां मोनलायखायोमोन आरो बिथांमोननि गेजेराव जेबो अजदबो गैयामोन होननानै बुंदों। थांलाय फैलाय खालामखायोमोन। बेफोरबायदिनो मैया बेलासिनि मेक्सिमाम 4टा बाजासोआव सुस्मिता बर'नि नखराव मिजिं बर'आ फैदोंमोन जाहैदों आरो 6टा बाजासोआव ओंखारलांदोंमोन। ओंखारलांनाय समाव ससे दोनहैनो लिंनानै लानानै थांदोंमोन। जै थांदों थारमाने गैखाया आरोना डाइरेक्ट दहाय फुङावसो डेड बडिखौ मोननो हाबाय। तो माखासे मानि बाथ्राफोरखौ नोंथांमोना बे सुस्मिता बर'नि बिफानिफ्राय मोनथिनो हागोन। ঘটনাটো মানে যোৱাকালিৰ ঘটনা মোৰ ছোৱালীটো তাৰমানে এজন ল'ৰাই ভাল পায় আৰু তাৰমানে ছোৱালীটোৰ নাম কি আছিলে নামটো সুস্মিতা বড়ো মোৰ ছোৱালীৰ নামটো তাৰপিছত ল'ৰাটোৰ নাম মিজিং বড়ো এতিয়া সি যোৱাকালি মোটামুটি 4টামান বজাতে আহিছিল ল'ৰাটো আপোনাৰ ঘৰত আহিছিল ঘৰত আহিছিল দিনত আহি পেলাই গধূলি তাৰমানে 4:30 বজাত সেই ঘৰত যাম বুলি তাৰমানে পথৰেদি ওলাই গৈছিল আৰু ওলাই যাওঁতে তাৰমানে মই ক'লোঁ যে পথৰেদি কিয় যাবলৈ আন্ধাৰ ৰাস্তা আছে ৰাস্তাইদি যা যদি গাড়ী আনা নাই ঘৰত গাড়ী আছে গাড়ীটো লৈ যা বুলি মই তাক ক'লোঁ সি কৈছে নাই পথৰেদি যাওঁ ক'তকৈ যাই পাম বুলি তাৰপিছত আমাৰ আপিটোক আৰু সি ক'লে মোক আধা ৰাস্তা আগবঢ়াই থৈ আহ সেই বুলি মানে কোৱাৰ কাৰণে আমাৰ আপিটোও আগবঢ়াব গ'ল যাই পেলাই এইফালে নাই আৰু মই এইফালে আৰু ৰাইজৰ মানুহৰ লগত ব্যস্ত আছিলোঁ। এই হত্যাকাণ্ডৰ ঘটনাটো আপোনালোকে কেতিয়া গম পালে? এইটো ৰাতিপুৱাহে গম পালোঁ ৰাতিপুৱা মোটামুটি 4-5টামান বজাত গম পালোঁ আৰু কোনোবা ওচৰৰ মানুহ দেখি আপোনালোকক জনাইছে? এই গুৰু দিবা আহিছিলোঁ পথৰত গুৰু দিবা অহা মানুহকেইটাই মানে দেখা পাই পেলাই আটা পাৰিলে আৰু আটা পৰাৰ পিছত মই গ'লোঁ যোৱাৰ পিছতহে দেখা পালোঁ আৰু বডিটো। এতিয়া মিজিং বৰুৱাই হত্যা কৰাৰ সন্দেহ কৰিছে মিজিং বৰুৱাই হত্যা কৰা আগতে কিবা কাজিয়া চলি আছিল নেকি একো তেওঁলোকৰ কাজিয়া পেচাল নাই আজি মোটামুটি ইহঁতৰ ভাল পোৱা 1 বছৰ বেছি হৈ গ'ল এতিয়া অহা যোৱা আপোনালোকৰ ঘৰে প্ৰেমৰ সম্পৰ্ক মানি লৈছিলোঁ এতিয়া আমাৰ ছোৱালীটো বয়স হোৱা নাই বয়সটো ৰখা লাগব বুলি মই ল'ৰাটোক বুজাই থাকোঁ আৰু আমি নিদিওঁ বুলি কোৱা নাই তই যদি ৰখা পাৰা আমি দিম সেইটোৱে আমি মানে ল'ৰাটোক কৈ আছিলোঁ আৰু কিন্তু এই আজি মানে এনেকুৱা নি পেলাই তাৰমানে সি হত্যা কৰিলে তাৰমানে। এতিয়া ল'ৰাজনৰ পৰিয়ালৰ লগত সম্পৰ্ক কৰিছেনে আপোনালোকে? ফোন কৰিছোঁ কিন্তু অহা নাই এতিয়ালৈকে ল'ৰাজন বিচাৰি পোৱা নাই এতিয়ালৈ? পোৱা নাই কি বুলি কয় জেগাটো? গাঁৱৰ নাম গেৰুৱা সোণাপুৰ। ঘটনাটো কওকচোন কি হৈছে? তাৰমানে যোৱা 5টামান বজাত ল'ৰাটো আহিছিল বোলে সিহঁতৰ ঘৰত তাৰপিছত 6:30টামান বজাত ওলাই আহিছে বোলে ইফালে আমি দেখা নাই দিছোঁ আমি কিন্তু মাকো নাই এতিয়া আবুৱাক আৰু দেউতাকে কৈছে সোধাতে ৰাতি যদি ছোৱালীটো নাছিল কিয় আমাক খবৰ দিয়া নাই আমি বিচাৰিলোঁ হয় নহয় পিছত দেউতাকে কৈছে মই বিচাৰি আছোঁ ফোন কৰি আছোঁ ফোনত পোৱা নাই। ছোৱালীটোৰ নাম কি আছিল? অৰ্চনা বড়ো বুলি কয় ছোৱালীটোৰ নাম এনে অৰ্চনা বড়ো। আপোনালোকে ৰাতিপুৱা গম পাইছে ঘটনাটো? ৰাতিপুৱা গম পাইছোঁ এই ভীমে চেত্ৰী বুলি কোৱা তাৰমানে এইটো গৰু দৰৱ দিব আহিছিল তেখেতে দেখা পাইছে ৰাতি হাতীও আহিছিল হাতী মাৰি থৈ যোৱা বুলি কৈছে আৰু ভীমে কিন্তু হাতীয়ে মাৰছি না কিয়ে মাৰছি ওচৰত আহি যেতিয়া দেখা পাওঁ তেতিয়াহে গম পালোঁ। তাৰপিছত এই দেউতাকে ক'লাক যে আমাৰ ছোৱালীটো নাছিল ৰাতি এইটো মোৰে ছোৱালী বুলি ক'লাক আৰু ওচৰত আহি পেলাই কি সন্দেহ কৰিছে মানে ল'ৰাটোৱে ওলাই আহিছে একেলগে গতিকে ল'ৰাটোৰ ওপৰতে সন্দেহ কৰিছোঁ আৰু আমি। ল'ৰাটোৰ নাম মিজিং বড়ো না কি বোলে মিজিং না ল'ৰাটোৰ নাম মিজিং একে গাঁৱৰে নহয় এইটো চুপাৰ আৰু ঘৰত খাওক বুলি কবি দি খেদাইছিল তাৰমানে আবুৱাকে এইটো এটা কবিটো লৈ যা ঘৰত কবিটো এতিয়া ওচৰতে পৰি আছে বন্ধাকবি এটা আৰু ফুলকবি এটা ওচৰতে পৰি আছে গতিকে কবি দিয়া হিচাপে কবিটো ইয়াতে পৰি থকা হৈছে ল'ৰাটোৰে কাম হ'ব। আমাৰ সন্দেহটো এনেকুৱা আৰু যদি কবিটো ইয়াতে পৰি নাথাকিল তেতিয়া বেলেগে কৰা বুলি আমি সন্দেহ কৰিলোঁ হাতীৰ আক্ৰমণ বুলি ভাবিলোঁ আউটপোষ্টৰ আণ্ডাৰত গেৰুৱা সোণাপুৰ গাঁৱত এটা খুব নিন্দনীয় এটা ঘটনা ঘটি গৈছে।
তো সেই ঘটনাক লৈ আমি বাগানপাৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ। তো আমি আমাৰ যে প্ৰশাসন, এই প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে ইয়াৰ আঁৰত যোনে মেইন কালপিত হয় তেখেতক অতি শীঘ্ৰে তদন্ত কৰি উচিত শাস্তি যাতে ব্যৱস্থা কৰে। হয়, এতিয়া আমি পৰিয়ালৰ লগত আমি কথা পাতি আলোচনা কৰি আমি তেখেতসকলৰ পৰা আমি গম পাইছোঁ যে ইয়াৰ যি হত্যা, এই হত্যাটো তেখেতৰ যি প্ৰেমিকা হত্যা কৰে বুলি তেখেতৰ পৰিয়ালে সন্দেহ কৰিছে। তো যোনে নহওক তেখেতক আমি উচিত শাস্তি ব্যৱস্থা কৰাৰ কাৰণে আমি অতি শীঘ্ৰে আহ্বান কৰিছোঁ।